Good morning, student. Welcome to my channel SDM Learning. তো আমি Madam Writes the Busৰ ওপৰত ফাৰ্ষ্ট পাৰ্ট ভিডিঅ' এটা ৰেডি কৰিছিলোঁ, এটা ক্লাছ দিয়া হৈছিল। তাত ফাৰ্ষ্ট পাৰ্টটো আলোচনা কৰা হৈছে। তাৰে কুৱেশ্যন আনসাৰখিনি আমি এই পাৰ্টত আলোচনা কৰিম। যিসকলে অকল এই পাৰ্টটো প্ৰথম চাই আছে সেইসকলক মই অনুৰোধ জনাইছোঁ যাতে সেইসকলে আগৰ ফাৰ্ষ্ট পাৰ্টটো চাই লেছনৰ এক্সপ্লেনেশ্যনটো চাই তেতিয়াহ'লেহে আজিৰ এই ভিডিঅ'টো সিহঁতৰ কাৰণে উপকৃত হ'ব। তো আমি মেডাম ৰাইটছ দ্য বাছৰ ছেকেণ্ড পাৰ্ট ষ্টাৰ্ট কৰিছোঁ। মই আকৌ এবাৰ কৈছোঁ যিসকলে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই কাইণ্ডলি সিহঁতে যাতে ফাৰ্ষ্ট পাৰ্টটো চাই লয় তেতিয়াহ'লে ছেকেণ্ড পাৰ্টটো সিহঁতে চাই ভাল পাব। মেডাম ৰাইটছ দ্য বাছ কুৱেশ্যনছ এণ্ড আনচাৰ্ছ ডিছকাশ্যন। ইয়াত কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰিম। ফাৰ্ষ্ট অৰেল 1। কুৱেশ্যন নম্বৰ 1, হোৱাট ৱাজ বাল্লিছ ফেভৰাইট পাষ্ট টাইম? বাল্লিৰ প্ৰিয় অতিবাহিত কৰা সময় কি আছিল? হয়তোবা এই কুৱেশ্যনৰ আনচাৰটো মোৰ ফাৰ্ষ্ট ভিডিঅ' চোৱা সকলো ল'ৰা ছোৱালীয়ে হয়তোবা অলৰেডি লাৰ্ণ কৰি পেলাইছে যে বাল্লিৰ প্ৰিয় অতিবাহিত কৰা সময় কি আছিল, কাৰণ মই তাত কৈছিলোঁ এই প্ৰশ্নটো হ'ব বুলি। যিয়ে নহওক বাৰু, আনচাৰটো হ'ল বাল্লিছ ফেভৰাইট পাষ্ট টাইম ৱাজ ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডৰৱে অফ আৰ হাউচ এণ্ড ৱাটছিং হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড। বাল্লিৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল ঘৰৰ সন্মুখৰ দৰ্জাত থিয় হৈ থাকি বাহিৰৰ ৰাস্তাত কি হৈ আছে সেইবোৰৰ প্ৰতি লক্ষ্য ৰখা বা চাই থকা। বাল্লিছ ফেভৰাইট পাষ্ট টাইম, বাল্লিৰ প্ৰিয় অতিবাহিত কৰা সময় আছিল ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ডৰৱে অফ আৰ হাউচ, তাইৰ ঘৰৰ সন্মুখৰ দৰ্জাত থিয় হৈ থকা, এণ্ড ৱাটছিং আৰু চাই থকা হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড, বাহিৰৰ ৰাস্তাত কি ঘটি আছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি? বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস কি? মই লেচনটো এক্সপ্লেইন কৰোঁতে এই প্ৰশ্নটোৰ কথাও কৈছিলোঁ যে বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস কি আছিল? হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজাইৰ, তাইৰ শক্তিশালী ইচ্ছা কি আছিল? এই ছেকেণ্ড কুৱেশ্যনটো অকণমান ব্যতিক্ৰমী হ'ব পাৰে। হোৱাট ৱাজ হাৰ টিনি উইচ, তাইৰ সৰু ইচ্ছা কি আছিল? হোৱাট ৱাজ হাৰ ডিপেষ্ট ডিজাইৰ, তাইৰ গভীৰ ইচ্ছা কি আছিল? যিয়ে নহওক বাৰু, বাল্লিৰ ইচ্ছাৰ লগত ৰিলেটেড যিকোনো প্ৰশ্ন আহিলে উত্তৰ এটাই হ'ব। আমি গমেই পাইছোঁ আগৰ পাৰ্ট 1তো আলোচনা কৰিছিলোঁ যে তাইৰ গভীৰ ইচ্ছাই হওক, সৰু ইচ্ছাই হওক, শক্তিশালী ইচ্ছাই হওক, যিয়ে ইচ্ছা হওক, সকলো ইচ্ছাই এটাই আছিল, সেইটো হৈছে বাছ ভ্ৰমণ কৰা। তো মই প্ৰশ্নটো আকৌ এবাৰ ৰিপিট কৰিছোঁ। হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি? বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস কি আছিল? চ'ৰ্চ মানে উৎস, আনএণ্ডিং, এণ্ড মানে শেষ, আনএণ্ডিং মানে শেষ নোহোৱা। বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎস কি আছিল? জয় মানে আনন্দ। হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজাইৰ, তাইৰ শক্তিশালী ইচ্ছা কি আছিল? দ্য চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি ৱাজ দ্য বাছ। বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎসটো আছিল বাছখন। দ্য ট্ৰেভেলড ফ্ৰম হাৰ ভিলেজ টু দ্য নিয়াৰেষ্ট টাউন, যিখন বাছে তাইৰ গাঁৱৰ পৰা ওচৰৰ টাউনটোলৈ অহা যোৱা কৰিছিল, ভ্ৰমণ কৰিছিল। উইথ এ নিউ ছেট অফ পেছেঞ্জাৰ ইচ টাইম, প্ৰতিবাৰে নতুন নতুন পেছেঞ্জাৰৰ সৈতে। দ্য চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ বাল্লি ৱাজ দ্য বাছ, বাল্লিৰ কাৰণে শেষ নোহোৱা আনন্দৰ উৎসটো আছিল বাছখন। দ্য ট্ৰেভেলড ফ্ৰম হাৰ ভিলেজ টু দ্য নিয়াৰেষ্ট টাউন উইথ এ নিউ ছেট অফ পেছেঞ্জাৰ্ছ ইচ টাইম, যিখন বাছে নেকি তাইৰ গাঁৱৰ পৰা ওচৰৰ টাউনটোলৈ ভ্ৰমণ কৰিছিল, প্ৰতিবাৰে নতুন নতুন পেছেঞ্জাৰৰ সৈতে। হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ ৱাজ টু ৰাইড অন দ্য বাছ, তাইৰ শক্তিশালী ইচ্ছাটো আছিল বাছ ভ্ৰমণ কৰা। কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড বালি ফাইণ্ড আউট এবাউট দ্য বাছ জাৰ্ণি? বালিয়ে বাছ ভ্ৰমণৰ বিষয়ে কি বিচাৰি পাইছিল? হাউ ডিড শ্বি ফাইণ্ড আউট দিছ ডিটেইলছ, এই ডিটেইলছবোৰ, এই তথ্যবোৰ তাই কেনেদৰে বিচাৰি পাইছিল? অৰ্থাৎ বালিয়ে বাছ ভ্ৰমণৰ বিষয়ে কি কি তথ্য বিচাৰি পাইছিল? আমি পাৰ্ট 1 ভিডিঅ'টোৰ পাৰ্ট 1ত মই কিন্তু অলৰেডি উল্লেখ কৰিছিলোঁ যে বাছ ভ্ৰমণৰ বিষয়ে বালিয়ে কি কি বিচাৰি পাইছিল, কি কি তথ্য বিচাৰি পাইছিল আৰু কেনেদৰে বিচাৰি পাইছিল সেই কথাটো তাত উল্লেখ কৰা হৈছে। বালি ফাউণ্ড ভেৰিয়াছ স্মল ডিটেইলছ এবাউট দ্য বাছ জাৰ্ণি, বালিয়ে বহুতো সৰু সৰু তথ্য বাছ ভ্ৰমণৰ বিষয়ে লাভ কৰিছিল। এজ দ্য ফেয়াৰ ৱাজ 30 পইচা ওৱান ৱে, এফালৰ ভাড়া আছিল যে 30 পইচা। দ্য টাউন ৱাজ 6 মাইলছ ফ্ৰম হাৰ ভিলেজ, আৰু টাউনটো আছিল সিহঁতৰ গাঁৱৰ পৰা 6 মাইলমান দূৰত।
and it took 45 minutes to reach the town আৰু টাউনত উপস্থিত হওঁতে 45 মিনিট সময় লাগিছিল বিশেষকৈ বালিয়ে তিনটা তথ্য লাভ কৰিছিল Wally found various small details about the bus journey বালিয়ে বহুতো সৰু সৰু তথ্য লাভ কৰিছিল বাছ ভ্ৰমণৰ বিষয়ে as যেনেদৰে the fare was 30 paisa one way এফালৰ ভাড়া আছিল 30 পইচা the town was 6 miles from her village তাইৰ গাঁৱৰ পৰা টাউনৰ দূৰত্ব আছিল 6 মাইল and it took 45 minutes to reach the town আৰু টাউনত উপস্থিত হওঁতে 45 মিনিট সময় লাগিছিল লগতে সৰু এটা প্ৰশ্ন থাকি গ'ল ইয়াৰে how did she find out these details এই তথ্যবোৰ তাই কেনেদৰে লাভ কৰিছিল she found out these details তাই এই তথ্যবোৰ লাভ কৰিছিল from the conversation কথা বতৰাৰ পৰা of her neighbors and the people who regularly used the bus তাইৰ ওচৰ চুবুৰীয়া আৰু মানুহ যিসকলে সদায় বাছ ব্যৱহাৰ কৰিছিল তাই এই তথ্যবোৰ লাভ কৰিছিল তাইৰ ওচৰ চুবুৰীয়া আৰু যিসকল মানুহে সদায় বাছ ব্যৱহাৰ কৰিছিল হিহঁতৰ কথা বতৰাবোৰৰ পৰা হিহঁতৰ কনভাৰসেচনৰ পৰা Question number 4 What do you think Balli was planning to do তুমি কি ভাবা বালি কিহৰ কাৰণে পৰিকল্পনা কৰি আছিল আমি সকলোৱে অলৰেডি গম পাইছো বালি কিহৰ কাৰণে পৰিকল্পনা কৰি আছিল বালি was planning to ride on the bus from her village to the nearest town বালিয়ে বাছ ভ্ৰমণৰ পৰিকল্পনা কৰি আছিল তাইৰ গাঁৱৰ পৰা ওচৰৰ টাউনটোলৈ বালিয়ে তাইৰ গাঁৱৰ পৰা ওচৰৰ টাউনটোলৈ বাছেৰে অহা যোৱা কৰাৰ কি কৰি আছিল পৰিকল্পনা কৰি আছিল তো আমাৰ অৰেল 1ত এই 4টা কোৱেশ্চনে আছিল তো তোমালোকে এই 4টা কোৱেশ্চন ভালকে পঢ়ি লাৰ্ণ কৰিবা ইয়াৰ পিছত পাৰ্ট 3 তে আমি আলোচনা কৰিম বালিয়ে কেনেদৰে বাছেৰে ভ্ৰমণ কৰিব গ'ল টাউনলৈ ইয়াৰ পিছতে আমি পাম বালিয়ে বাছটো বিভিন্ন অংগী ভংগীৰে ৰখাইছিল ৰখাই বাছত উঠি অকলেই 8 বছৰীয়া ছোৱালী অকলেই টাউনলৈ ফুৰিব গৈছিল কোনো ধৰণৰ পেৰেন্টছ যোৱা নাই লগত বাছত বিভিন্ন ধৰণৰ কাহিনী হৈছিল তো বৰ ইন্টাৰেষ্টিং আমি পাৰ্ট 3 ত এই গোটেইখিনি কথা আলোচনা কৰিম তোমালোকে পাৰ্ট 1 লেসনটো ভালকে এক্সপ্লেনেশ্যন চাবা বুজি লৈ পাৰ্ট 2 ৰ কোৱেশ্চন আনসাৰ খিনি লাৰ্ণ কৰিবা বুজি লৈ তাৰ পিছত পাৰ্ট 3 চাবা মাইন্ড কৰিবা দিনৰ কাম দিনতে কৰিবা পাৰ্ট 1 টো চাই কমপ্লিট হোৱাৰ লগে লগে পাৰ্ট 2 চাবা পাৰ্ট 2 ৰ কোৱেশ্চন আনসাৰ খিনি লাৰ্ণ হোৱাৰ পিছতহে পাৰ্ট 3 চাবা তো তোমালোকৰ অধ্যয়ন যাতে খুব ভালে চলে তাৰে আশা কৰিছো আজিৰ এই ভিডিঅটো ইয়াতে সামৰণি মাৰিছো